এইবিলাক দেখি একচুৱেলি সৰুৰ কথা মনত পৰি গ'ল আজি মোৰ। যেতিয়া মই LP স্কুলত পঢ়িছিলোঁ বা আপোনালোকেও পঢ়িছে চাগে, তেতিয়া আমি পঢ়িছিলোঁ ন যে সৰেয়তে অমিতা, সেইটো কথাই মোৰ মনত পৰি গ'ল আজি অমিতা দেখি। চ' গাইজ বাই দ্য ৱে, ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড টাইটেল আৰু থাম্বনেইল দেখি হয়তো আপোনালোকে গমেই পাইছে যে মই আজি কি দেখুৱাবলৈ ওলাইছোঁ। চ' একচুৱেলি মোৰ নতুন ঘৰৰ কাম আজি প্ৰায় এসপ্তাহ আগতে শেষ পাইছে, কিন্তু মই বেলেগ কামত ব্যস্ত আছিলোঁ। চ' ভিডিঅ' শ্বুট কৰিব পৰা নাই। আপোনালোকে জানে যে মই গাঁৱৰ পৰা বিলং কৰোঁ। চ' গাঁৱত আপোনাৰ খেতি বাতি যি কাটাৰ সময় সেইটো আহি পৰিছে। ইয়াত দেখাই পাইছে আপোনালোক এই খেতি বাতি মানে আমাৰ গাঁৱত বা আমাৰ ইফালে ৰাজহুৱাভাৱে এই খেতিৰ কামটো মানে বৰ্তমান যিটো খেতি কাটি আছে বা শালি ধান বুলি কয়, সেইটো খেতিয়ে বেছি কৰা হয় আৰু বেলেগ খেতি নকৰে। এতিয়া এইটো কৰিছে, এইটো পূৰা এক বছৰ নহয়, আকৌ এই খেতিয়ে ইয়াতে লগাব। তাৰ আগতে এই মাটিখিনি এনেই পৰি থাকিব। চ' এই ধানৰ কাটাৰ পিছত ঘৰত লৈ গৈ যি প্ৰচেছিং কৰা হয়, সেই কামবিলাকতে মই ব্যস্ত আছিলোঁ। চ' সময় পোৱা নাই। আজি অলপ সময় পাইছোঁ, যাৰ কাৰণে ভাবিছোঁ ভিডিঅ' এটা শ্বুট কৰি লওঁ। ঘৰৰ কামখিনিও হৈ গ'ল আৰু ঘৰখন দেখাৰ আগতে মই আপোনালোকক দেখুৱাইছোঁ যে ঘৰখনৰ চাৰিওফালে যে পৰিৱেশ সেইটো মই দেখুৱাই লৈছোঁ। ইয়াত দেখা পাইছে, ইয়াৰ পৰা মানে এইটো একচুৱেলি মই য'ত থাকোঁ সেই তাতে নহয়, এইটো আমাৰ য'ত মই থাকোঁ তাৰ পৰা 1 কিলোমিটাৰ বা 2 কিলোমিটাৰ পিছত আপোনাৰ মোৰ এই নতুন ঘৰখন ইয়াতে অৱস্থিত। মানে মোৰ য'ত এতিয়া থাকোঁ তাত নহয়, সেইটো বেলেগ ঠাইত আমি ঘৰ বনাইছোঁ আৰু। চ' ইয়াৰ পৰা হয় মাটি আমাৰ এইটো আপোনাৰ হেৰি দিয়া আছে। আৰু এইখন দেখিছে ন, মই বেক কেমেৰা দি আপোনালোকক দেখুৱাইছোঁ। এই যিমানখিনি দেখিছে এইখিনি গোটেই তামোলৰ গছ লগাই দিছোঁ। কেনেকুৱা হৈছে চাওক, এই ডাঙৰবিলাকো হয়, এইটো ইয়াৰ পৰা হয়, ইয়াৰ পৰা গৈ তাতে আকৌ এনেকৈ গৈছে, আকৌ এনেকৈ এই আপোনাৰ সেইটো দেখা পাইছে ন, সেইটো ৰাস্তাত গৈ লাগিছে। আৰু এইখিনি হয় ঘৰ। আৰু আপোনাৰ এই গছবিলাক দেখা পাইছে, এই বাঁহৰ এই তাতে এটা ৰাস্তা আছে, তাতে মেইন ৰোড আছে আপোনাৰ। এইবিলাক গছ আমাৰে হয়, এইবিলাক আমি লগোৱা গছ। আৰু এইবাৰ গোটেই তামোলৰ গছ লগাই দিলোঁ। একেবাৰে বহুত লগাই দিছোঁ তামোলৰ গছ, এনেই পৰি থাকে মাটিখিনি। চ' যাৰ কাৰণে লগাই দিছোঁ। এতিয়া মই লাহে লাহে ঘৰৰ পিনে গৈছোঁ। মই ঘৰখন আপোনালোকক দেখুৱাই আছোঁ। এইবিলাক দেখিছে, এইবিলাকত তামোল লাগিছে আৰু দেখা পাইছে ন, এইখিনি হয় ঘৰ। ইয়াতে আপোনাৰ কল এটা আছে, ইয়াতে মটৰ লগাম পানী দিয়াৰ কাৰণে। এইটো পাইপ হয়। ঘৰৰ প্লাষ্টাৰৰ কাম বাকী আছিল, বাকী কাম হৈ গৈছিল, প্লাষ্টাৰৰ কামখিনি হৈ গ'ল। এইখিনি হয় ঘৰ মোটামুটি। ইয়াত প্লাষ্টাৰৰ কামখিনি হৈ গ'ল, ৰঙৰ কাম বাকী আছে। এই দুটা ৰুমত আপোনাৰ হেৰি বাকী আছে আৰু খিৰিকীবিলাকো লগোৱা হোৱা নাই। প্লাষ্টাৰৰ কামখিনি হৈছে আকৌ, আৰু দুৱাৰবিলাকো লগোৱা হোৱা নাই। এইটো আপোনাৰ এইটো ৰাস্তা হয়, এইটো নহয়। এইটো মানে ৰুমৰ বাহিৰত আপোনালোকে ক'ব পাৰে। এইখিনি ৰাস্তা হয় ইফালে যোৱাৰ কাৰণে আৰু এইটো ৰুম নহয়, এইটো ৰাস্তা হয়। আৰু এই দুটা ৰুমৰ কাম কমপ্লিট হৈ গৈছে, এই দুটাৰ বাকী আছে অকল। এই দুটা ৰুমৰ কাম কমপ্লিট হৈ গ'ল। আৰু এইটো মই খুলি লওঁ, এনেই মানে লৈছোঁ। ইয়াত আপোনাৰ চিমেণ্ট এটা বেগ আছে, এইটো মানে অলপ কাম আছে আৰু আপোনালোকে ইয়াত মই দেখুৱাই লওঁ। ইয়াত দেখাই পাইছে, ইয়াৰ পৰা ওপৰত যি আছে এইখিনি প্লাষ্টাৰ আমি কৰা নাই। বিকজ যেতিয়া প্ৰথম ঘৰখিনি বনাইছিলোঁ ন, তো তেতিয়া ইয়াত গছ গছনি নাছিল, যাৰ কাৰণে বাৰাণ্ডাটো আগত দিছিলোঁ। চ' এতিয়া বাৰাণ্ডাৰ কাৰণে এই প্লাষ্টাৰখিনি কৰিব পৰা নাই আমি। এইখিনি বাকী আছে। চ' চিমেণ্ট হিচাপত অনা হৈছিল,
সেইখিনি এটা বেগ চিমেণ্ট বেছি হৈ গ'ল আৰু এইখিনি বাৰাণ্ডা খোলাৰ পিছতহে এইখিনি কাম কৰিব পাৰিম। মিস্ত্ৰীয়ে এনেকুৱা কৈছে, এনে অসুবিধা হয় তাৰ কাৰণে কৰাও নাই। এই আৰু এই দুটা ৰুম ইয়াত আছে, দুটা ৰুমৰ কাম অলৰেডি কমপ্লিট হৈ গ'ল। ইয়াত নাথাকোঁ আমি কোনেও, বাট মই কেতিয়াবা ভাবোঁ কেতিয়াবা ইয়াত আহিব লাগে। মটৰটো কৰবেই আচ্ছা, মটৰটো ইয়াতে আছে, মই হেৰাই গ'ল নেকি গেলা মটৰটো। মোটামুটি আমি মাজে মাজে বন্ধুবিলাক ইয়াত আহি পাৰ্টি কৰোঁ আৰু চ' মানে ইয়াৰ কাৰণে ৰাখি দিয়া হৈছে আৰু এইটো ক'বলৈ গ'লে। এতিয়া আৰু ইয়াৰ ঘৰত ৰাখি দিয়া হৈছে, কাম নাই আৰু। মোটামুটি আমি মাজে মাজে 7 জানুৱাৰী আহিছে, পাৰ্টি আমাৰ ইয়াতে হ'ব। এইখনে ঠাই হয়, ঘৰ বনোৱা আছে, বাছ অকল আহি পাৰ্টি কৰোঁ। ইয়াত দেখা হৈছে আৰু যোৱা আমি আমাৰ হেৰি কি কয় এইটো দেখিছে, এইটো ল'ব নহয়, ঠিক আছে। পাৰ্টি কৰি আমি লৈয়ে যোৱা নাই, এইটো ইয়াতে লগোৱা আছে। আৰু এইটো দেখিছে ন, এইটো কি জানে আপোনাৰ হাঁহ যি আমি জুইত দি পুৰে আৰু এইটো হাঁহৰ ভৰিত লগাই দি ধৰি থাকে, সেইকাৰণে এইটো আৰু মোটামুটি পাৰ্টি অবিহনে ইয়াত আৰু কোনেও নাথাকে আৰু বিশেষ একো কৰা নহয়। আগৰ ফালৰ পৰা দেখুৱাই দিছোঁ অলপ। আগৰ ইয়াৰ সেইটো হয়, বাৰাণ্ডাৰ কামখিনি কৰা নাই এতিয়াও। ইট যেতিয়া আমি কামখিনি কৰিছিলোঁ তেতিয়া ইট পোৱা নাই, যাৰ কাৰণে বাৰাণ্ডাৰ ইয়াতে আকৌ ইটৰ হেৰি হ'ব। তো এইখিনি কৰা নাই, এতিয়া ঈদ নাই, চ' বহুত দিনৰ পৰা ভিডিঅ' দিয়া হোৱা নাই, যাৰ কাৰণে মই ভাবিলোঁ ক'ত যাব পৰা নাই, ঘৰত কাম চলি আছে। চ' আৰু ঘৰত মানুহো নাই, পৰিয়ালত মানুহ কম, আৰু এইখন শৌচালয় আপোনাৰ চৰকাৰে দিয়া হয়। এনেই বনাই থৈ দিছোঁ আৰু আহিছে কেলা বনাই থৈ দিছোঁ, কি হয় হ'ব। আৰু গাইজ এই ঘৰখন আমাৰ 2016ত বনোৱা হয়, আৰু আজিলৈকে ইয়াত কোনেও থকা নাই আজিলৈকে। আৰু এইখন দেখা পাইছে আমাৰ ইণ্ডিয়ান ফ্লাগ, মই আপোনাৰ হেৰি কি কয় 15 আগষ্টৰ দিনা লগাইছিলোঁ, এতিয়াও এনেই আছে। আৰু ভাবিছিলোঁ এইটো আহিব লাগে, এদিন খুলি থ'ব লাগে এইটোক, আৰু এনেকৈ লগোৱা আছে এতিয়াও, অহাৰ সময় নাপাওঁ, যাৰ কাৰণে আছে। আৰু এইটো আকৌ খুলি থ'ব লাগিব মোক, কালি নহ'লে পৰহি আহি এইটো আকৌ খুলি থ'ব লাগিব। মই একচুৱেলি ওপৰত উঠিছোঁ, সেইখনেদি, এইখন মই বনোৱা হয়, সেইখনেদি ওপৰত উঠিছোঁ। আৰু ওপৰৰ পৰা আপোনাৰ ভিউজটো এনেকুৱা আৰু দেখা হৈছে ন। এইখন মই দেখুৱাই দিছোঁ, এইখন ৰাস্তা হয়, তাতে মোৰ বাইক ৰখোৱা আছে, এইখন মেইন ৰোড হয়। আৰু ইয়াৰ পৰা অলপ চেষ্টা কৰি সেইটো এটা ৰোড, সেইটো দেখা হৈছে ন, এইটো ইয়াৰ পৰা গৈছে, সেইটো এটা ৰোড, এইটো গাঁৱত যোৱা। চ' গাইজ আজিলৈকে ইমানে, মই ভাবিছিলোঁ চমুকে আপোনাক মোৰ ঘৰখন দেখুৱাই দিম, চ' আপোনালোকক দেখুৱাই দিলোঁ। আৰু কমেণ্টত জনাব কেনেকুৱা লাগিল, আৰু এনেকুৱা ভিডিঅ' দেখিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই আগতে এনেকুৱা ভিডিঅ' দিবলৈ আপোনাক চেষ্টা কৰিম। ধন্যবাদ।